এই অন্যায় নচলিব বিকল্প আমাক নিয়মীয়া কৰক বেতন সুৰক্ষা নিয়মীয়া কৰক বেতন সুৰক্ষা চাকৰি নিয়মীয়া কৰক ইনকাম জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ শিক্ষকৰ শ্ৰেণী বিভাজন বাতিল কৰক শিক্ষকৰ শ্ৰেণী বিভাজন বাতিল কৰক। আচলতে আমাৰ প্ৰধান দাবীটো বিনা চৰ্তে বেতন সুৰক্ষা হোৱা নিয়মীয়াকৰণ। আমাৰ মূল দাবীটোৱে হৈছে বিনা চৰ্তে বেতন সুৰক্ষা হোৱা নিয়মীয়াকৰণ। আমি আৰম্ভণিৰ পৰাই আমাৰ এই প্ৰাপ্য দাবীটো উত্থাপন কৰি আহিছোঁ, কিন্তু তাৰ মাজে মাজে আমি বহুকেইবাৰ প্ৰতাৰণা বঞ্চনাৰ সন্মুখীন হৈ আহিছোঁ। যদিও আমি তাৰ খুব সাহসেৰে তাৰ মোকাবিলা কৰি আমি সফল হৈছোঁ। শেহতীয়াকৈ মাননীয় শিক্ষা বিভাগৰ সচিব মহোদয়ৰ ফালৰ পৰা এক বিকল্প বাছনি ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যিটোৱে আমাক যথেষ্ট ক্ষতি কৰিব। আমি যিমান এছএছৰ আণ্ডাৰত মানে আমাৰ ঠিকাভিত্তিক শিক্ষকসকল আছোঁ, আমি আচলতে ঠিকাভিত্তিক নহয়, প্ৰায় নিয়মীয়া। চৰকাৰেও কৈ আছে যে আমি নিয়মীয়া হোৱাৰে যোগ্য। আমি কোৱা কথা নহয়, কাৰণ অপশ্যন ফৰ্মখন যথেষ্ট আখুৱাহেৰে পৰিপূৰ্ণ। তাত কিছুমান কথা লিখাই আছে, আপোনালোকে সেইটো গমেই পাব যে তাত এবাৰ চহী কৰাৰ পিছত আমি বেলেগ বস্তু দাবী কৰিব নোৱাৰিম, কিবা কৰিব নোৱাৰিম, মানে আমাৰ হাত ভৰি বন্ধা যাব আৰু। গতিকে তেখেতসকলেও জানে যে আমি কৰি থকা দাবীটো আমাৰ সম্পূৰ্ণৰূপে ন্যায্য দাবী, কিন্তু কি কাৰণত নাজানো আমাক ইমান প্ৰবঞ্চনাৰ বলি কৰিব খুজিছে তেখেতসকলে। আমি এই প্ৰবঞ্চনাৰ এই অপশ্যন ব্যৱস্থাৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ। লগতে এই অপশ্যন ব্যৱস্থাটো উঠাবলৈ, লগতে আমাক বিনা চৰ্তে বেতন সুৰক্ষা হোৱা আৰম্ভণিৰ পৰাই ৰেগুলাৰ কৰিবলৈ আমি আজি অৱস্থান ধৰ্মঘট ইয়াতে ৰূপায়ণ কৰিছোঁ। আমি আমাৰ ন্যায্য প্ৰাপ্য আদায়ৰ বাবে আমি ইতিমধ্যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছোঁ। দৰকাৰ বোধে আমি ইয়াত সফল নহ'লে আমি ওপৰলৈ আৰু গুচি যাবলৈ যুদ্ধখন আগবঢ়াই নিবলৈ আমি সাজু হৈ আছোঁ। উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা বিভিন্ন জিলাৰ বিভিন্ন খণ্ড মানে যিটো শিক্ষা খণ্ড আছে তাতে আমাৰ আজি প্ৰতিবাদ চলিছে, আৰু সঁচাকৈ আজি বৰ দুখ লগা। আৰু আমি আমাৰ প্ৰধানটো হ'ল যে বেতন সুৰক্ষা হোৱা আমাক নিয়মীয়া কৰিব লাগে। 2012 চনৰ পৰা বিভিন্ন অনুষ্ঠান, বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল নিযুক্তি মানে লাভ কৰিছিলে, আৰু তেতিয়াৰ ফালৰ পৰা দেখা গৈছে সময়ে বিভিন্ন নিয়মীয়াকৰণ হৈ আছে বা নিয়মীয়া শিক্ষকৰ নিযুক্তি হৈছে। কিন্তু আমি 12 চনৰ পৰা পোৱা বহুত শিক্ষক এতিয়াও আমাৰ নিয়মীয়াকৰণ হোৱা নাই। আৰু এতিয়া শেহতীয়াভাৱে আপোনালোকে সকলোৱে জানে চৰকাৰৰ ফালৰ পৰা যিটো বিকল্প বাছনি ওলাইছে, সেই ফালৰ পৰা আমাৰ এটা মানে সকলো আমাৰ শিক্ষক সমাজ মানে মন দুখিত হৈ গৈছে যে এনেকুৱা এটা বিকল্প ব্যৱস্থা আমাক দিয়া হৈছে। কেতিয়াও এই বস্তুটো আমি মানি ল'ব পৰা নাই বা আমি মানি ল'বলৈ দিগদাৰী পাইছোঁ, যিহেতুকে বিভিন্ন সময়ত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ মূল্যৱান বিশেষকৈ চাকৰি সূত্ৰে 10-12 বছৰৰ বিভিন্ন মানে সময়খিনি তেওঁলোকে ইয়াতে কটাইছে। চৰ চাপৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত দুৰ্গম অঞ্চলতো আমাৰ শিক্ষকসকলে নিয়মীয়াকৰণৰ হ'ব বুলি বা নিস্বাৰ্থভাৱে আজিৰ তাৰিখলৈকে নিস্বাৰ্থভাৱে তেওঁলোকে তেওঁলোকৰ সেৱা আগবঢ়াই আহিছে। কিন্তু আজিৰ এই ব্যৱস্থাপনাত আমি সঁচাকৈ আমি সকলো শিক্ষক সমাজ আজি দুখিত, আৰু আমি সদায় বিচাৰোঁ যে আমাৰ বিকল্প ব্যৱস্থা আমাৰ বন্ধ কৰিব লাগে, আৰু নিয়মীয়াভাৱে আমাক কেনেকৈ দিব, বেতন সুৰক্ষা সহকাৰে আমাক নিয়মীয়াকৰণ কৰিব লাগে। আৰু এইটো আমাৰ ন্যায্য দাবী, আৰু আমি ইয়াতে কোনো বিকল্প ব্যৱস্থা আমি গ্ৰহণ কৰিব বিচৰা নাই।